নমস্কাৰ বিএজনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এলপি ইউপি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এটা জৰুৰী খবৰ আহিছে আৰু এই জৰুৰী খবৰটো আহিছে 3 মেৰ দিনাখন আৰু এই খবৰটো হৈছে ইতিমধ্যে 29, 30, 1-2 মে এই 4 দিনত যি ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন গুৱাহাটীৰ কলাক্ষেত্ৰত হৈ আছিলে আৰু তাত যিসকলে উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকৰ কাৰণে এই জৰুৰী খবৰটো আহিছে আৰু এই খবৰটো হৈছে যে 4 তাৰিখে আৰু 5 তাৰিখে তেওঁলোকৰ কাৰণে গুৱাহাটীৰ কাহিলিপাৰাত থকা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি কনফাৰেন্স হল আছে আৰু সেই কনফাৰেন্স হলত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু সময়টো আপোনালোকে চাই লওক। 4 মেৰ দিনাখন দিনৰ 2 বজাৰ পৰা 5 বজালৈ আৰু 5 মেৰ দিনাখন দিনৰ 10 বজাৰ পৰা 12 বজালৈ আৰু এই সুযোগটো একেবাৰে শেষ সুযোগ বুলি কোৱা হৈছে। ইয়াতে স্পষ্টকৈ উল্লেখ আছে 2 নম্বৰ পইণ্টত চাওক, দ্য কেণ্ডিডেটছ অফ দ্য কেণ্ডিডেটছ হু ফেইল টু এভিল দিছ লাষ্ট চান্স ফৰ ভেৰিফিকেশ্যন উইল বি কেঞ্চেল ফৰথুইথ উইথাউট এনি ফাৰ্ডাৰ নটিছ। অৰ্থাৎ যিসকলে এটেণ্ড হ'ব নোৱাৰিব তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বাতিল হ'ব। আকৌ যিসকলে এই ভেৰিফিকেশ্যনত যাব তেওঁলোকে সকলো ডকুমেণ্টছৰ জেৰক্স কপি লৈ যাব লাগিব। গতিকে ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকলে শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ'ব নোৱাৰিলে অৰ্থাৎ 29 এপ্ৰিলৰ পৰা 2 মেলৈকে যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছিলে সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত হ'ব নোৱাৰিলে তেওঁলোকৰ কাৰণে এইটো এটা শেষ সুযোগ দিয়া হৈছে। ইয়াতে 4 তাৰিখ বা 5 তাৰিখৰ কোনে কেতিয়া যাব সেইটো নিৰ্দিষ্ট কৰি উল্লেখ কৰা নাই। গতিকে এই 4 আৰু 5 তাৰিখৰ ভিতৰত যিকোনো এটা ডেটত গৈ আপোনালোকে আপোনালোকৰ ভেৰিফিকেশ্যনটো কৰাই লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।